হেল্ল' বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেলৰ স্বাগতম সো আজি এটা নিউ আপডেট লৈ আহিছোঁ ভাৰতীয় বায়ু সেনা বিভাগৰ চাকৰি ওলাইছে 2025 বৰ্ষৰ কাৰণে সো নতুন চাকৰি হয় ইয়াৰ কাৰণে তোমালোকৰ কোৱালিফিকেশ্যন কি লাগিব এজ লিমিট কিমান লাগিব আৰু লাষ্ট ডেট কিমান হয় আৰু টোটাল ভ্যাকেন্সি কিমানটা আছে আৰু তোমালোকক কেনেদৰে আবেদন কৰিব লাগিব সো এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম সো গতিকে বলক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ Indian Air Force Group C Recruitment 2025 LDC Hindi Troops Driver and other 182 vacancies. So ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা 182টা ভ্যাকেন্সি মুকলি হৈছে LDC Hindi Troops আৰু ড্ৰাইভাৰৰ কাৰণে 182টা ভ্যাকেন্সি মুকলি হৈছে Indian Air Force Group C Recruitment 2025 The Indian Air Force has released the latest notification for the post of LDC Hindi Troops Driver and other 182 vacancy. So Indian Air Force karone 182 ta vacancy mukuli hoise LDC Hindi Troops aru driver karone. Eligible candidates can apply for the Indian Air Force Group C recruitment 2025-26 from the official website @indianairforce.nic.in starting from 17 May 2025 so যেটো ওয়েবসাইট দিয়া হৈছে এই ওয়েবসাইটত গৈ তোমালোকে আবেদন কৰিব লাগিব আৰু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আজি যেহেতু 18 তাৰিখ সো যোৱাকালিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে so যিমান পাৰা সোনকালে আবেদন কৰি লবা all details related to Indian Air Force Group C recruitment 2025 are given below Indian Air Force Group C recruitment 2025 overview so এটা আমি overview চাম Name of organization Indian Air Force IAF last date দিয়া আছে 15 তাৰিখ 6 2025 সো বহুত সময় আছে যেমান পৰা অতি সোনকালে আবেদন কৰি লবা আৰু টোটাল ভ্যাকেন্সি দিয়া আছে 182 টা ভ্যাকেন্সি আৰু নেম অফ দা পোষ্ট LDC Hindi Troops আৰু ড্ৰাইভাৰৰ কাৰণে এই 182 টা পোষ্ট ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা মুকলি কৰা হৈছে Mode of application offline category দিয়া আছে সেন্ট্রাল গভর্নমেন্ট জব হয় জব লোকেশন অল ইন্ডিয়া সো সকলোৱে আবেদন কৰিব পাৰিব মেল ফিমেল বুলি কোনো কথা নাই মেলও আবেদন কৰিব পাৰিব ফিমেলও আবেদন কৰিব আৰু অল ইন্ডিয়া আবেদন কৰিব পাৰিব আৰু অফিশিয়াল যেটো ওয়েবসাইট দিয়া হৈছে @indianairforce.nic.in এটো ওয়েবসাইটত গৈ তোমালোকে আবেদন কৰিব পাৰা Indian Air Force Group C recruitment 2025 vacancy detail সো কত কিমানটা ভ্যাকেন্সি মুকলি হৈছে এই বিষয়ে এতিয়া আমি আলোচনা কৰিম লোৱাৰ ডিভিজন ক্লাৰ্ক ইয়াত টোটাল ভ্যাকেন্সি আছে 10টা হেন্ডি টুইপছত আছে মাত্ৰ এটা তাৰ পিছত কুক অজিত আছে 12টা ষ্টৰ কিপাৰত আছে 16টা কাৰ্পেন্টাৰত আছে 3টা পেইন্টাৰত আছে 3টা তাৰ পিছত মাল্টিটাস্কিং ষ্টাফত আছে 53টা পোষ্ট আৰু মেছ ষ্টাফত আছে 07টা পোষ্ট সো বহুত কেইটা পদত পোষ্ট মুকলি হৈছে সো এতিয়া আমি আলোচনা কৰিম বয়স কিমান লাগিব Age limit the candidate should not be less than 18 years of age and not more than 25 years as on 1st January 2025 so যেসকল প্ৰাৰ্থী আবেদন কৰিব সো সেইসকল প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 18 পৰা 25 বছৰ 18 বছৰৰ তলত হলেও নহব আৰু 25 বছৰৰ ওপৰত হলেও নহব সো 18 পৰা 25 ইয়াৰ্ছৰ ভিতৰত থকা প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব আৰু এজ ৰেষ্ট্ৰিকশন দিয়া আছে ইয়াত এসটি ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 5 বছৰ আৰু এসসি ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 5 বছৰ আৰু ওবিসি ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 3 বছৰ সো এতিয়া আমি আলোচনা কৰিম এডুকেশন কোৱালিফিকেশন কি লাগিব সাম এতিয়া আমি here's a more natural and human friendly version of the information you provided about Indian Air Force Group C recruitment so lower division clerkৰ কাৰণে Hindi Troopsৰ কাৰণে লাগিব must have passed 12 class from a recognized board so অকল 12 পাস কৰিলে হৈ গল 12 পাস কৰিলে তোমালোকে আবেদন কৰিব পাৰিবা should be able to type on a computer with English types speed of 35 words per minute Hindi types speed of 30 words per minute so মিনিটত 30 টাকে ওয়ার্ড টাইপিং কৰিব লাগিব কম্পিউটাৰত so মুঠতে এডুকেশন কোৱালিফিকেশন তোমালোকে 10 পাস 12 পাস কৰিলে হৈ গল ইয়াৰ বাহিৰে একো নাই so ডিগ্ৰী নহব অকল 10 পাস 12 পাস কৰিলে তোমালোকে আবেদন কৰিব পাৰিবা so যিসকল প্ৰাৰ্থীয়ে 10 পাস বা 12 পাস কৰিছে তোমালোকে অতি সোনকালে আবেদন কৰিব পাৰা এতিয়া আমি আলোচনা কৰিম সিলেকশন প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব প্ৰথম
আপোনালোকে এটা ৰাইটেন এক্সামিনেশ্যন দিব লাগিব তাৰপিছত স্কিল টেষ্ট হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব পিছত আৰু শেষত হ'ব মেডিকেল টেষ্ট চ' এইখিনি তোমালোকৰ চিলেকশ্যন হ'ব এইখিনি চিলেকশ্যন কৰাৰ পিছত তোমালোকে সুন্দৰকৈ এটা চাকৰি পাব পাৰা চ' এতিয়া আমি চাম ইম্পৰ্টেণ্ট ডেটছ কি দিয়া আছে ইম্পৰ্টেণ্ট ডেটছ অফ ইণ্ডিয়ান এয়াৰফ'ৰ্চ গ্ৰুপ চি ৰিক্ৰুটমেণ্ট 2025 The Indian Air Force notification will be released on 17 May 2025 and the dates for the offline application start from 17 May 2025 and the last date for the offline application from is 15 June 2025. In recruitment, it is also very important to check the number of vacancies and it is 182 post. So ইতিমধ্যে ৰিলিজ কৰা হৈছে তোমালোকৰ 17 তাৰিখ 2025 তাৰিখৰ পৰা আৰু 17 তাৰিখৰ পৰাই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে অফলাইন যোগে আবেদন কৰিব লাগিব আৰু লাষ্ট ডেট দিয়া হৈছে 15 জুন 2025 সো যিমান পৰা সোনকালে আবেদন কৰিব আৰু টোটাল ভ্যাকেন্সি দিয়া আছে 182টা পোষ্ট সো ভিডিওটো ভাল লাগিছে যদি এটা লাইক কৰিবা আৰু শেষত সকলোকে মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ